So hey guys, welcome to my new another blog. আৰু sorry আজি কোনো ধৰণৰ ব্লগ অনা নাই। আজি এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিব আহিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব। আৰু মোৰ স্ক্ৰীনত যে দেখি আছে এয়া হ'ল অসমৰ জনপ্ৰিয় অভিনেতা মুকুতা। তেওঁ হেবাহাৰী আৰ্টিষ্টৰ তেওঁ বৰ্তমান অভিনয় কৰি আছে আৰু তেওঁ সকলোৱে চিনি পায়। তেওঁৰ বিষয়ে যোৱা নিশা এটা ঘটনা সংঘটিত হৈ গ'ল আৰু ঘটনাটো জানিবলৈ মানে যোনটো কালি হৈ যোৱা ঘটনাৰ ওপৰত আজি ভিডিঅ'টো আনিছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু প্ৰথমতে অলপ চাই লওঁ, তাৰপিছত আকৌ কথা পাতি আছোঁ। মানে গাইজ কথাটো কি হ'ল, যোৱা নিশা তেওঁ এটা বিহু প্ৰগ্ৰেমৰ কাৰণে আমন্ত্ৰণ কৰিছিলে আৰু তেওঁ বিহু প্ৰগ্ৰেম কৰিব গৈছিলে আৰু বিহু প্ৰগ্ৰেম কৰি থাকোঁতে হঠাৎ মানে মঞ্চৰ পৰা তেওঁ মঞ্চৰ তলত পৰি গ'ল। আৰু কিহৰ কাৰণে তেওঁ বিহু প্ৰগ্ৰেম কৰি থাকোঁতে বিহু মঞ্চৰ পৰা মানে পৰি গ'ল। আৰু চাবলৈ ভিডিঅ'টো চাওক আৰু গম পাব তেতিয়া। আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু নতুনকৈ যদি কোনোবা চেনেলটো ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন নতুন ভিডিঅ' আহি থাকিব। মানে জাষ্ট এইটো আপডেট আপোনালোকৰ মাজলৈ লৈ আহিলোঁ আৰু যদি ভাল পালে সকলোখিনি কৈ দিব। অন্য এটা নতুন ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ বাই বাই।